কি খবৰ আশা কৰো আপোনালোকৰ ভাল আৰু আমাৰটো আজি খুবেই ভাল কাৰণ আজি হল আমাৰ 8 মেৰিজ এনিভাৰ্সাৰী আৰু তাতে এতিয়া আমি গৈ আছো কলে গৈ আছো গিফট কিনিবলে আজি বলে কিবা এটা গিফট দিয়ে সেই কাৰণে আমাক লৈ আহি আছে সন্ধিয়া সময়ত ওলাই আহিছো অলপ ওলাই যাওঁ বুলি যেহেতু আজি এনিভাৰ্সাৰী অলপ স্পেচিয়েল হলে ভাল লাগে গতিকে স্পেচিয়েল ঠাই এটালৈ গৈ আছো আপোনালোককো দেখুৱা আৰু তাৰ পৰা আহি পেলাই আমি এতিয়া আহি পালোহি বগীবিলৰ এয়া তলৰ ৰাস্তাটোৰে গৈ আছো চাওকচোন কি ধুনীয়া লাগিছে বগীবিলখন তলৰ পৰা দলঙৰ তলত আছো আমি এইফালে পথাৰ আছে এনেদৰে আমি মনোমোহা দৃশ্য উপভোগ কৰি একাবেকা ৰাস্তাৰে আহি আছো এই খেৰৰ ঘৰটোৰ সেইকণতে আছে গেটখন পালোহি আৰু আমি আহি পালোহি আমাৰ গন্তব্যস্থান কাঞ্চনজংঘা এই কাঞ্চনজংঘাখন আছে ধেমাজি আৰু ডিব্ৰুগড়ৰ মাজত বগীবিল দলংখনৰ তলত প্ৰথমে আমি এন্ট্ৰি টিকেট দুটা লৈ ললো ইয়াত ল'ৰা ছোৱালীয়ে খেলিবৰ কাৰণেও যথেষ্ট সা সুবিধা আছে আমাৰ ইহঁত দুটায়ো সেইখিনি সুবিধা গ্ৰহণ কৰিছে আৰু পুৰা খেলিছে বেবি হাই এতিয়া আমি এইখনৰ ফ্লোটিং ৰেষ্টুৰেণ্টখনত উঠিম এখেতে টিকেট কাটিব গৈছে যাবা আমাৰ বেবিয়ে বহুত এই ধৰণতে যাব এই ধৰণে নাযায় এটা হিলি আছে চোৱাইখন আমি হিলি ফ্লোটিং বোটখন আহি পালে আমাৰো টিকেট কটা হ'ল এতিয়া এইখিনি মানুহখিনি নমাৰ পিছত অলপ চাফ চিকুণ কৰিব তাৰপিছতহে আমি যাব পাৰিম তোমালে জোখৰে হৈছে এইখন বেবিক উঠাই স্কুললৈ যাব পাৰিবা এইখনত দাদাৰ লগত এইখনতে উঠি যাবা স্কুললৈ হ'বনে এইকণ সময়তে আমিও ফটো অলপ উঠি ল'লোঁ কাৰণ ইমান ধুনীয়াকৈ সজাই থোৱা আছে ফটো নুঠিনো কেনেকৈ থাকোঁ এতিয়া আমি ফ্লোটিং বটৰ ভিতৰত আছোঁ এই ভিতৰৰ পৰা গোটেই পৰিৱেশটো মই দেখুৱাই দিছোঁ চাওকচোন কি ধুনীয়া লাগিছে এইবোৰ ওপৰৰ এইবোৰ বাঁহেৰে বনোৱা ইয়াতে বাৰ্থডে পাৰ্টি এটা আছিলে তাৰে বেলুন ফুলাই আছিলে আমাৰ বেবিয়ে পালে এতিয়া বেলুন লৈ পুৰা খেলি আছে এতিয়া আমাৰ বোটখন ষ্টাৰ্ট দিছে আমি লাহে লাহে আগুৱাই আছোঁ interest of safety, we request all our guests to wear safety jackets placed on your chest. Please do not leave children unattended. Please do not put pressure on the railings. Please maintain discipline and avoid any untoward incidents. We hope you ইয়াত গান বজাই থৈছে যে সেইকাৰণে মই মিউট কৰি দিব লগা হৈছে এইফালে বোটখনৰ পিছফালৰ অংশ এইফালে বেচিন দুটা আছে এইজন আমাৰ বোটখন চলাই নিয়া মানুহজন এওঁৰ কাৰণে আমি ইমান ধুনীয়া এটা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিছোঁ এইকণত ৰৈ থাকিলে একদম কপাই নিয়ে বিৰাট চেঁচা বতাহ এজাক মাৰি আছে
এইফালে মই পিছফালৰ দৃশ্যটো দেখুৱাই দিছোঁ। আমাৰ হিৰো চাহ খোৱাত ব্যস্ত। এতিয়া আমাৰো খানা আহি গ'ল, আমিও এতিয়া অলপ খাই লওঁ। আপোনালোকে যদি ফ্ল'টিং ৰেষ্টুৰেণ্টখনত উঠোঁ বুলি ভাবে আৰু ঘূৰোঁ বুলি ভাবে তেতিয়াহ'লে খানাও অৰ্ডাৰ কৰিব পাৰে আৰু ইয়াৰ প্ৰাইচটো ৰিজনেবল হয়, চাহটো ফ্ৰী হয়। খাই বৈ উঠি এতিয়া মিষ্টাৰে বিল পে'মেণ্ট কৰিব গৈছে। ইয়াত অনলাইন পে'মেণ্টো হয় বা কেতিয়াবা নেটৱৰ্কৰ প্ৰব্লেম হয়, কাৰণ ব্ৰহ্মপুত্ৰৰ বুকুত নেটৱৰ্ক পাবলৈ অলপ টানেই হয়, গতিকে কেছ থাকিলে ভাল হয় আৰু। এইফালে আমাৰ হিৰক দেখিছে নাই, ডান্স কৰি আছে খাই বৈ উঠি। এতিয়া আমি তললৈ নামি আহিছোঁ, কাৰণ ব'টখন ৰখাবলৈও হৈছে আৰু তলখিনি ভালকৈ চাওঁ বুলি আহিছোঁ আৰু। এইটো চাইডে কিটচেনটো আছে। ফাইনেলি আমি আহি পালোহি। এইফালে ৰছী উলিয়াই আছে আমাৰ ব'টখন বান্ধিবৰ কাৰণে, এইকণতে ৰখাব। লাহে লাহে লগোৱাই নাই ৰ'ব। এতিয়া আমি ব'টখনৰ পৰা নামিলোঁ। আজি ইয়াতে থাকি যাওঁ নেকি? ইহঁতৰ লগতে ময়ো পূৰা ঘূৰি আছোঁ। এইফালে চেলফি জোন আছে, তালৈ আহিলোঁ ফটো উঠিবলৈ। ফুলখিনি চাওকচোন কি মজা লাগিছে। এই জোলনাত জুলি আছোঁ, বাচ্চা হৈছোঁ ময়ো। এতিয়া আমি ওপৰত উঠিম ন? তাত উঠি চাই লওঁ, তাৰপিছত ইয়াত প্ৰগ্ৰেম হয় চাগে ন? এইফালে কি ধুনীয়া ঘৰ। দাদা উঠিছে, ৱাও, ময়ো উঠোঁ। এই হৰ্চবোৰত উঠি ল'ৰা ছোৱালী গোটেই কাঞ্চনজংঘাখন ঘূৰিব পাৰে। দিনৰ ভাগত ঘূৰোৱা হয় বোলে। এনেদৰে সন্ধিয়া সময়কণ আমি কাঞ্চনজংঘাত পাৰ কৰি এতিয়া আমি ঘৰমুৱা হ'লোঁ। এতিয়া চাওক ইউনিভাৰ্চিটি বুলি এইটো মোক মিষ্টাৰে দিয়া এনিভাৰ্চাৰী গিফ্ট। তেওঁ মোক এনিভাৰ্চাৰী উপলক্ষে এটা মোবাইল দিলে, গতিকে মই ভিডিঅ'টোৰ জৰিয়তে তেওঁক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। গিফ্ট পালেতো সকলোৰে মন ভালেই লাগে, নহয় জানো? আজিলৈ ভিডিঅ'টো ইমানতে সামৰোঁ। পুনৰ নতুন এটি ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।